আজি হিন্দু ধৰ্মাৱলম্বী লোকৰ পৰম আৰাধ্য দেৱতা শিৱ আৰু শিৱৰাত্ৰি। শিৱৰাত্ৰিক কেন্দ্ৰ কৰি বিলাহীপাৰা মহকুমাখনৰ প্ৰান্তে প্ৰান্তে শিৱ মন্দিৰসমূহত পূজা অৰ্চনাৰ ব্যাপক প্ৰস্তুতি চলিছে। দেশৰ ইতিহাসৰ চিৰ সমাদিত হৈ থকা 400 বছৰীয়া বগুড়াবাৰীৰ মহামায়া মন্দিৰত থকা শিৱ মন্দিৰত সন্ধিয়া 6:07 পৰা চতুৰ্দশী আৰম্ভণি আৰু 4টা পহৰত পূজা অৰ্চনা চলিব। উক্ত নিশা প্ৰায় 2000তকৈ অধিক লোক উপস্থিত হৈ শিৱৰাত্ৰিৰ পূজাত ভাগ ল'ব বুলি মন্দিৰৰ পুৰোহিত প্ৰদীপ ভট্টাচাৰ্যই জানিবলৈ দিছে। শিৱ পূজাটো আমাৰ ইয়াত তন্ত্ৰোক্ত বিধিমতে পূজা হয় আৰু আমিষ ভোগ হয়। মহাদেৱক আমিষ ভোগ দিয়ে, খাহী ছাগল আৰু মাটিমাহৰ দালি দি ভোগ দিয়ে। সেনেকৈ সেইটো প্ৰথা চলি আহিছে। মাজতে লকডাউনৰ কাৰণে 2 বছৰ বন্ধ আছিলে। আকৌ মানে এইবছৰ আমি ভাবিছোঁ আৰু কৰিম বুলি। ভোল পূজাটো হ'ব চতুৰ্দশী লগাৰ লগে লগে। চতুৰ্দশী আপোনাৰ 6:07 পিছত চতুৰ্দশী লাগিব। তাৰপিছত পূজা আৰম্ভ হ'ব। 4 প্ৰহৰৰ পূজা, 4 প্ৰহৰৰ পূজাত সমাপ্ত ধুৱাব লাগে। শিৱক ধুৱাব লাগে, বিভিন্ন দ্ৰব্য দি ধুৱাব লাগে। ধুৱাই পূজা কৰা হয়। যেনেকৈ ধৰক এনেকৈ বহুত সামগ্ৰী লাগে। ঠিকে আছে, 6:07 পিছত আৰম্ভ হ'ব। এই পূজাটো আজি হ'ব। আজি হ'ব। আজি ৰাতি আৰম্ভ হ'ব। ধৰক ৰাতি 4টা 4:30 শেষ হ'ব। যেনেকুৱা আপুনি ধৰক 3টা 3:30 মানত বিতৰণ হ'ব। কিমান মানুহ হ'ব এনে পূজা কিমান? আমি ভাবিছোঁ 2000 মান মানুহ হ'ব। এতিয়া কথা হৈছে আপুনি বাকী মানে মই মহামায়া মন্দিৰৰ ছেক্ৰেটাৰী হয়। ধন্যবাদ আপোনাক। আপুনি আমাৰ প্ৰতি বছৰে হয়। এতিয়া আজি চতুৰ্দশী শিৱৰাত্ৰিৰ পূজাটো আৰম্ভ হয়। আজি সন্ধিয়া 6:07 পিছত ত্ৰয়োদশী 27 চতুৰ্দশী আৰম্ভ হ'ব। আৰু চতুৰ্দশীত এটা ৰাতি 4টা প্ৰহৰত প্ৰতি পোহৰে এই পূজাটো হয়। নানানবিধ দ্ৰব্য ফল মূল দৈ গাখীৰ ঘি মধু ইত্যাদিৰে হোম যজ্ঞ কৰি এটা পোহৰৰ পূজা শেষ হোৱাৰ লগে লগে এইবিলাক দ্ৰব্যাদি ফল মূল যিবিলাক প্ৰসাদ এইবিলাক গুচাই পেলাই আকৌ নতুনকৈ এইবিলাক পাতি এনেকৈ 4টা পোহৰত 4বাৰ পূজা হয়। পূজা হোৱাৰ পিছত আমাৰ শেষ ৰাত্ৰি যিটো পূজা হ'ব 3টা 4টা মান বজাত পূজাটো শেষ পাব। তাৰপিছতে যিবিলাক প্ৰসাদ বা ভোগ এইবিলাক ৰাইজৰ মাজত বিতৰণ কৰা হ'ব। ইমান ৰাতি দূৰ দূৰণিৰ পৰাতো সহজতে নাহে। আমাৰ ওচৰ চুবুৰীয়া যিবিলাক অঞ্চল আছে এই অঞ্চলত প্ৰতি বছৰে দেখা যায় যে 2000ৰ পৰা 2500 3000 পৰ্যন্ত মানুহ হয়। এইবাৰো আমি আশা কৰিছোঁ কমেও 2000 মান ভক্ত হ'ব। ক'ৰ পৰা মানুহ আহিব? আমাৰ এই অঞ্চলৰে বগৰীবাৰী অঞ্চলৰে যিবিলাক আছে বগৰীবাৰী পনেমানি খাৰাবাৰী আৰায়ানি আনাৰকাটা মণিপুৰ ইফালে খালাকাটা মুৰাবাৰী বামুণীগাঁও এইবিলাক অঞ্চলৰ পৰা আমাৰ শিৱভক্ত যিবিলাক আছে এই ভক্তপ্ৰাণ ৰাইজ ইয়াত আহি ভিৰ কৰে। বাহিৰৰ পৰা মানুহ নাহে? বাহিৰৰ পৰা মানুহ দিনৰ ভাগত আহে আৰু সন্ধিয়া লগে লগে গুচি যায়। আজিকালি শিৱ পূজাটো বৰ বহুলভাৱে প্ৰচলিত হৈ আছে, চবৰে ঘৰে ঘৰে হয়। গতিকে আমাৰ ইয়াত ৰাতি আমি আশা কৰা মতে কমেও 2-2,500 মানুহ। আপুনি কি পদত আছে এইটো এই মন্দিৰৰ? মই মন্দিৰ কাৰ্যালয়ৰ একাউণ্টেণ্ট। ধন্যবাদ আপোনাক ধন্যবাদ জনাইছোঁ। আপোনালোক বিলাহীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, দ্য নিউজ অসম।